गंसे दलंनि मिजिंआ दासिमबो आबुं जायाखै गरेस्वरनि दलं घाटआव। जाहोनाव ओनसोलनि रायजोफ्रा हान्थामेला, फरायसालि, फालांगि आरो बेरामि लांलाय लाबोलाय बायदि बिथिङाव दासिमबो भुगिनो गोनां जानानै फैदों। ब्रिटिशनि समावनो बानायना गालांनाय रेलवे दालां गंसेजोंनो थांलाय फैलाय खालामनो गोनां जादों रोजा रोजा रायजोफ्रा। गोबां फरायसालिनि फरायसा, फालांगियारि, बेरामि बायदिनि हान्थामेला मोनसेल' फोथायथिया जाबाय रेलवे दालां। दिनैसिमबो आबुं जायासै फुथिमारि दैमानि सायाव गरेस्वर रङियाव फोनांजाब दालांनि लुफुंनाया। बे नुथाया गरेस्वरनि दलं घाटनि। खनसे नङा खननै अन्थाइनि खाम्फा गायसननानैब्लाबो आबुं जायासै दालाङा। बिटिसिनि आगुनि गाहाय खुंगिरि हाग्रामा महिलारिया बे दालांखौ लुफुंनो गावनि खुंथाय समावनो बेखेवदोंमोन। बेबादिनो आथिखालनि प्रमद बर'नि सरकारनि समावबो फिन खनसे गोदानै खाम्फा गायसनबाय, नाथाय दिनैसिमबो दालाङा मावफुंजायाखै। जाहोनाव रायजोफ्रा जिउयै माहामै मोनसे खालामना रेल लामानि दलंजोंनो थांलाय फैलाय खालामनो गोनां जादों। आथिखाल बिटिआर सरकारनिसिम ओनसोलनि रायजोफोरनि मोनसेल' खावलायनाय, दलं घाटआव गंसे गोदान दालांखौ थाबैनो लुफुंना रायजोनि जेंनाखौ सुस्रांना होनो थाखाय गुरैयै खावलायहरो। হল 20 বছর মান হল না, 20 বছর মান হল। আমি পার হয়ে স্কুলত যাও, অসুবিধা। রেল আহিলে কি কৰা? রেল আহিলে থিয় দিবা লাগে, তাতে ভয় লাগে। দলং নাই তোমালোকৰ? দলং নাই, দলং হব লাগে। কি কবা চৰকাৰ? কি কবা? হ্যাঁ, কোন কলেজত পঢ়ে? মানবেন্দ্র। চৰকাৰ কি কবা? দলং লাগে আমাক। কলেজত যাওয়াত অসুবিধা হয়, স্কুলত যাওয়াত অসুবিধা হয়, সেইকাৰণে দলং লাগে আমাক। কিছুমান আমাৰ হঠাতে যদি বেমাৰী এজন পতাকৈ যদি এজন বেমাৰী হয়, বেমাৰী এটাক যদি নিব লগা হয়, কিন্তু আমাৰ বহুত সমস্যা আৰু একদম তাৰমানে কামাৰ গাঁও হৈ বন্ধাচক হৈ ঘূৰি যাব লাগে। বেমাৰী তাৰমানে মৃত্যুমুখত পৰিব লগা হয়। আৰু মই আশা কাম কৰোঁ, কিন্তু মই ডেলিভাৰীবিলাক নিয়াত বহুত সময় অসুবিধা পাওঁ। আৰু কিছুমান ডেলিভাৰী গাড়ীতেই তাৰমানে ডেলিভাৰী হৈ যায়। আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকো কেতিয়াবা তাৰমানে গাড়ী আহি যায়, স্কুলৰ ল'ৰা ছোৱালী তাৰমানে এনেকুৱা সমস্যা হয়, এক্সিডেণ্ট হৈ যায়। আৰু আপোনালোকে ৰেলৱে দলঙেদি পাৰ হয় নেকি? ৰেলৰ দলঙেদি আমি মানুহখিনি অহা যোৱা কৰোঁ, কিন্তু বহুত ৰিক্সত অহা যোৱা কৰোঁ। আৰু কিমান দিন ধৰি এনেকুৱা অহা যোৱা? কিমান দিন ধৰি মানে মই তাৰমানে 2000তে বিয়া হৈছে, তাৰে আগৰ কিমান চনৰ পৰা আৰু মানে বছৰ বছৰ ধৰি আৰু এনেকুৱা। আৰু এই যে দলংখন যে উদ্বোধনী কৰিছিল চৰকাৰে, কিন্তু আজিলৈকে কমপ্লিট নহ'ল, এই ক্ষেত্ৰত কি ক'ব? চৰকাৰক কি আহ্বান জনাব? এই ক্ষেত্ৰত মানে চৰকাৰে তাৰমানে আমাৰ ফালে তাৰমানে আমাৰ ফালে চকু মেলিয়ে নাচালাক। আৰু চৰকাৰক তাৰমানে আমি এনেকুৱা তাৰমানে অৰিহণা দিছোঁ, তাৰমানে উপায় নাই। আৰু কি ক'ম আৰু চৰকাৰক? দলংখন নহ'ল, দলংখন নহ'লে আজি পৰ্যন্ত তাৰমানে দলংখন নহ'ল। কিন্তু এই দলংখনৰ আগত বহুত দলং হৈছে, কিন্তু পিছত হেৰি কৰা দলঙো হৈছে। আৰু এইখন নহ'ল। দলংটো বনাই আছে আজি 9 মাহ হ'লে, এটা মাত্ৰ ভীম ঢালিলে, ক'লা বোলে 6 মাহতে ক্লিয়াৰ হ'ব। এতিয়া যাই 9 মাহে গেল, খবৰেই নাই। হিমা মানে লেবাৰ গিলে কাম কৰিছে, পইচাই নেদে, ঠিকাদাৰ পলালাই, এনেকুৱা হৈছে। এতিয়া আপোনালোকে কেনেকৈ অহা যোৱা কৰি আছে? এতিয়া ৰেলৰ দলং, গাড়ীটো হিচাপ নাই, ঘণ্টাই আহি থাকে। ট্ৰেইন আহিলে? ট্ৰেইনটো আহিলে আৰু উপায় নাই, ৰখি থাকিব লাগে, এনেকৈ হৈছে। প্ৰমোদ বড়ো ক'লা 1.5 বছৰত ক্লিয়াৰ হ'ব, আকৌ এটা কয় 6 মাহত ক্লিয়াৰ হ'ব। এতিয়া এটা ভীম ঢালিয়া ঠিকাদাৰ চব পলালা, লেবাৰ গিলাক পইচাই দিয়া নাই। কিছুমান 20,000 25,000 এনেকৈ পাব, চিন্তা কৰকচোন। এতিয়া আপোনালোকে বেমাৰী বা এনেকুৱা ধৰণৰ ৰঙিয়ালৈ যদি যাব লগা হয় গোৰেশ্বৰৰ পৰা, কোনফালেদি যায়? একদম কমাৰ গাঁও হৈ ঘূৰিব লাগিব, উপায় নাই। যাওঁতে মানুহ চেছ। আৰু ইফালে আপোনালোকে খোজকাঢ়ি পাৰ হয়? খোজকাঢ়ি পাৰ হয়, স্কুলীয়া ল'ৰা ছোৱালী পাৰ হয়, উপায় নাই। আহিলে পাৰ হয়, চাওক ভিডিঅ'ৰ আগত চাওকচোন, আহি আছে। আকৌ গুৰমূলৰ পৰাও এনে কষ্ট, গাড়ীত গালি ৰখি থাকিব লাগে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰে আৰু ইফালে 25 বছৰ গেল, প্ৰমোদ বড়ো ক'লা 6 মাহত ক্লিয়াৰ কৰিম। 6 মাহত এতিয়া এটা ভীম ঢালি চব পলালা। এতিয়া আৰু কি বাহানা কৰিব? ইলেকশ্যন আহি আছে, এইটো বাহানা কৰি আৰু 5 বছৰ খেদব এনেকৈ।